all the people. So পৰেশ বৰুৱা ছাৰে অসমৰ বাহিৰত কিয় আছে? 3 দিন এটা দোকানতে চুৰি কৰিছা, কিয় চুৰি কৰি আছা? অন কেমেৰা এই মুহূৰ্তত ডাঙৰ খবৰ অন কেমেৰা এটা সন্ত্ৰাসবাদী হাতত মাৰণাস্ত্ৰ 3000 কোটি টকা যে ধাৰ লুগাই থৈ গল আজি সেই ঠিকাদাৰ বিলাকক বাছি বাছি দুখীয়া গৰীব বিলাকক আমি পইচা দি আছো, বিল দি আছো। আপোনাক নমস্কাৰ কৰিছোঁ। এই কণ্ডবাসী লৈ অনা মানুহ জেল দিছোন 6 মাহ তেতিয়া মানে বুজি পাব যে অসমৰ সকলো জনগোষ্ঠীৰ মাজত কণ্ডবাসী লৈ আনি এই অসমীয়া, এই বড়ো, এই ডিউৰী, এই ৰাভা, এই গাৰো, এই কিবা মুছলিম, এইবিলাক কণ্ডবাসী লৈ আনা, এই মুছলিমে অমুক তুমুক কোৱা, মোগল অমুক তুমুক কোৱা, এইবিলাক মানুহ জেল দিছোন। মামা কৈছে যে ইউপিপিএলে ঠগাইছে, ইউপিপিএলে অমুক কৰিছে তুমুক কৰিছে, চাকৰি দিব নোৱাৰে, অমুক দিব নোৱাৰে। আমি তেখেতসকলৰ নিচিনা কন্ট্ৰেকচুৱেল ভুৱা চাকৰি দি মানুহবিলাকক টোপনি নাযোৱা কৰিব বিচৰা নাই। আমাৰ যোনে চাকৰি ল'ব সি ভালকে শুব পাৰিব, সি 8 ঘণ্টা শুব পাৰিব ভালকে। তেখেতসকলৰ যিবিলাক চাকৰি ল'লে আজি 17 বছৰ এই চাকৰি দিয়াৰ দিনৰ পৰা আজিলৈকে শুব পৰা নাই, ঘূৰি আছে ইটো ঘৰে ইটো ৰাস্তাই ক'ৰবাত ইএমক আগৰি ধৰে, ক'ৰবাত অফিচাৰক আগৰি ধৰে, চাকৰি দিয়ক। আমাৰ দিনত চাকৰি পোৱা একজন মানুহ ক'তো যাব লগা হোৱা নাই, টোপনি হাৰা হোৱা নাই, সি ভালকে টোপনি মাৰিব পাৰিছে। আমি যি আজি তেখেতসকলে কৈছে, সেইদিনা তেখেতসকলৰ পাৰ্টিৰ এজনে কৈছে যে ভুৱা শিক্ষকৰ মানে চাকৰি দিছে বুলি কেনে। কোনটো শিক্ষক ভুৱা? টেট পাছ কৰাটো ভুৱা না 99ৰটো ভুৱা? 99ৰ শিক্ষক বিলাকৰ 2বাৰ 3বাৰ টকা লৈ তেখেতসকলৰ ভাল ডাঙৰ ডাঙৰ নেতাসকলে নাম ক'ব পাৰো, চব লাজ পাব তেখেতসকলে। মই তেখেতসকলক পাব্লিকলি বেইজ্জতি কৰিব বিচৰা নাই, কিন্তু বেছিকে প্ৰভোগ কৰি থাকিলে আমি ক'ব লগা হ'ব নাম লৈ। নমস্কাৰ, মই সকলো অসমবাসীক, বড়ো হওক, অসমীয়া হওক, যিমান জনগোষ্ঠী জাতি আছে আমাৰ অসমত যিমানখিনি বসবাস কৰি আছে সেইবিলাক মই অনুৰোধ কৰিছোঁ বা নমস্কাৰ দিছোঁ। অসমখন চলাই থাকোঁতে আমাৰ মাজত কণ্ডবাসী আহি থাকে, এই ফেচবুকৰ হওক, এই ৰিলছৰ হওক, এই কিবা হওক, সেই ইনষ্টাগ্ৰামৰ হওক, এইবিলাক সকলো মানে অসমখন কি ইহঁতে নিজে অসমখন চলাইছে নেকি? ইমানেই কণ্ডবাসী লৈ কিনে দাদাগিৰি কৰি থাকে। অসমখন যোনে চলাইছে, যোনে চেম হৈছে, ইএম হৈছে, MLA হৈছে, মন্ত্ৰী হৈছে, এণ্ডৰ কিমান টেনশ্যন, অসমখন কি কৰিব লাগে, কি উন্নতি কৰিব লাগে, ল'ৰা ছোৱালী কিমান কি ক'ত কি কৰিব লাগে, পঢ়াব লাগে, কিমান কি আগত আগুৱাই নিব পাৰে অসমৰ কাৰণে, অসমক নাম ল'বৰ কাৰণে কিমান যি মন্ত্ৰীবিলাক কষ্ট পাইছে বা মন্ত্ৰীবিলাক চাই আছে। আজি যিমান বুদ্ধিজীৱী, মেলেমজীৱী, আমাৰ জ্ঞানী বুদ্ধিজীৱী হৈ আহিছে অসমখন ল'ৰা ছোৱালী, সকলো ল'ৰা ছোৱালী আজি এই বুৰ্বক কেইটামানে ছ'চিয়েল মিডিয়াৰ কণ্ডবাসী লৈ কিনি কাজিয়া কৰা এইবিলাক মানুহ মই অনুৰোধ কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মামাক, যিটো কণ্ডবাসী লৈ আনি নিজৰ অসমত কাজিয়া কৰিব বিচাৰে, চুক্তিবাজি কৰিব বিচাৰে, সেইবিলাক মানুহ 6 মাহ কাৰণে জেল দিব লাগে। মামা আমি চৰকাৰ বনাব এইটো বাদ কথা। হাগ্ৰামা মহিলাৰ যে আৰু কোনোদিন চিপ হ'ব নোৱাৰে এইটো সত্য কথা। আজি হাগ্ৰামা মহিলাৰী কেইদিনমান আগৰ পৰা কৈ আছে আজি আমাৰ অফিচাৰ বিলাকক থ্ৰিটেনিং দিছে। তেখেতসকলে থ্ৰিটেনিং কালচাৰৰ পৰা আহিছে, দম কালচাৰৰ পৰা আহিছে, দাদাগিৰি কালচাৰৰ পৰা আহিছে। আৰু আমাৰ অফিচাৰ বিলাকক কৈ আছে কোনো অৰ্ডাৰ নিদিবি, পিছত কিন্তু মই ৰিস্ক নলম বুলি, যেনেকুৱা তেখেতে আৰু চিপ হ'বহে। দাদাগিৰি কৰি ফুৰে, সেই সকলোতো অসমখন দাদাগিৰি কৰিব নোৱাৰে। অসমত আছেই, অসমত বহুত জ্ঞানী বুদ্ধিজীৱী আছে, যোনে মূৰ্খ, যোনে বুজি নাপায়, সেইবিলাক মানুহে কণ্ডবাসী লৈ কিনি এনে ছ'চিয়েল মিডিয়াত নিজৰ কিবাটো বিনিপিটো চাই কিনি বুকে নেকি? মইতো হজম হোৱা নাই। কোনে হাজঙে হওক বা আহোমেই হওক, বড়োৱে হওক, দেউৰীয়ে হওক, ৰাভাই হওক, যোনে হওক, সকলোৱে মাত মাতিব অধিকাৰ আছে। কিন্তু জাতি লয়, ভাষা লয়, অসমৰ পৰা বাহিৰ কৰিম, অসমৰ পৰা খেদি দিম, অসমৰ পৰা কিবা কৰিম, সেইটো নানিবি। আজি কি ক'বলৈ গ'লে বহুত হিষ্ট্ৰী আছে অসমখন। অসমত আজি কিয় কাৰণে পৰেশ বৰুৱা ছাৰে অসমৰ বাহিৰত কিয় আছে? কিয় অসমৰ ডেভেলপমেণ্ট, অসমৰ ভাল উন্নতি, অসমৰ বস্তু অসমত থাকক বা অসমৰ কিবা এটা ভাল হওক, কিয় আছে? বুজি পাইছে না? আমি কোন? আমি যদি পানিছমেণ্ট ল'ব লাগে হয়, কৰিবলগীয়া হয় তহঁতক, ক'ত তিনিচুকীয়া থাকক, কোকৰাঝাৰ থাকক, গুৱাহাটী থাকক, য'তে থাকক, আমি দিব নালাগে।
মই কৈছোঁ আইনত যোনে আছে বা চৰকাৰত যোনে আছে এই কণ্ট্ৰভাৰ্চি লৈ অনা মানুহ জেল দিছোন মামা ডক্টৰ হেমন্ত বিশ্ব শৰ্মা মামা আপোনাক নমস্কাৰ কৰিছোঁ এই কণ্ট্ৰভাৰ্চি লৈ অনা মানুহ জেল দিছোন 6 মাহ তেতিয়া মানে বুজি পাব যে অসমৰ সকলো জনগোষ্ঠীৰ মাজত কণ্ট্ৰভাৰ্চি লৈ আনি এই অসমীয়া এই বড়ো এই দেউৰী এই ৰাভা এই গাৰো এই কিবা মুছলিম এইবিলাক কণ্ট্ৰভাৰ্চি লৈ আনা এই মুছলিমে অমুক তুমুক কোৱা মোগল অমুক তুমুক কোৱা এইবিলাক মানুহ জেল দিছোন মামা মই মামাকে কৈছোঁ হেমন্ত বিশ্ব শৰ্মা মামা আপুনি এইবিলাক মানুহ জেল দিছোন বহুত অশান্তি পাই গৈছোঁ ফেচবুক হোৱাটছআপ চালে মানে নিজৰ অসমখনক লাজ দিয়া হয় নিজৰ মাজত লাজ দিয়া হয় মই কোন আপুনি কোন সকলো মানুহ টেষ্ট একে আমাৰ টেষ্ট একে এই টেষ্টটো কাটিলে সকলো জাতিৰ টেষ্টটো একে ভাষাটোৱে বেলেগ বেলেগ কিন্তু অসমখনো আমি চলাই আছোঁ না সকলো চলাই আছে না আজি দুদিন মামায়ে অসমৰ মন্ত্ৰী হ'ব পাৰে কালি যদি অসমৰ যদি বেলেগে মন্ত্ৰী হয় তেতিয়া কি হ'ব এতিয়া মামাকে ঠাট্টা দিয়া নিচিনা হৈ আছে মামা আপুনি ঠিক কৰক এইবিলাক জেল দিয়ক এইবিলাক মানুহ মামা জেল দিয়ক বহুত অশান্তি পাই গৈছে এই কেইদিনমান আগত আমাৰ ছাত্ৰ সন্থাকেইটা ঠিক কৰি পালোঁ মিচিং ছাত্ৰ সন্থাই ঠিক কৰিলে বড়ো ল'ৰা এটা মিচিং ল'ৰা দুটা ঠিক কৰিলে বাৰু এনেকুৱা ঠিক কৰিছোঁ মামা আমাৰ জ্ঞানী বুদ্ধিজীৱী আছু আছে এপছু আছে আমাৰ আছু ছাত্ৰ সন্থা আছে আমাৰ অসমৰ আপছু আছে এইবিলাক চাই কিনি লিডাৰকেইটা অলপ এইকেইটা কণ্ট্ৰভাৰ্চি লৈ আনা মানুহক পানিছমেণ্ট দিওকচোন জেল দিওকচোন অসমখন কিয় শান্তি নহ'ব my upcoming video so ভাল লাগিছে গতিকে আপোনালোকে all the people so